Hello everyone, welcome to my YouTube channel H.s.l.c Studies World লৈ আপোনালোক সকলোকে স্বাগতম। আজি পুনৰবাৰ মই আপোনালোকৰ আগত মোৰ চেনেলৰ এটা নতুন ভিডিও লৈ মই আপোনালোকৰ আগত প্ৰস্তুত হৈছোহি। আশা ৰাখিছো আপোনালোকৰ ভিডিওটো ভাল লাগিব। আজি আমি ডিসকাস কৰিম about determiners। So determiners এটা গ্ৰামাৰৰ খুবেই ইম্পৰ্টেন্ট টপিক যেটো জনাটো খুবেই প্ৰয়োজন। So determiners আমাৰ আগন্তুক H.s.l.c examination আহি আছে। So H.s.l.c examinationৰ কাৰণে determiners বহুতে ইম্পৰ্টেন্ট। আমাৰ determinersত কেবা মাৰ্কো থাকে যেটো আমি ক্যাৰি কৰিলে আমাৰ এক্সামৰ কাৰণে বহুতে ভাল। এটা determinersবোৰ আমি জানিব লাগিব। determinersৰ ওয়াৰ্ডছবোৰ তো সকলোৱে জানে আৰু মই ক'ব বিচাৰিছো যে few, a few, the few, little, a little, the little, much, many, more, হয় না? আৰ্টিকেলও ইনক্লুড হৈ থাকে a and the। সো আমাৰ each, every এইবোৰ থাকে any, some। সো বিভিন্ন ধৰণৰ ওয়াৰ্ডছ আছে যিবোৰ determiners বুলি কোৱা হয়। কিন্তু এই ওয়াৰ্ডছবোৰ কেনেকৈ আমি ইউজ কৰিব পাৰো? এতিয়া few, a few এনেকুৱাবোৰৰ few বা little, few means অলপ and little means অলপে হয়। কেনে ধৰণে কোনবোৰ ওয়াৰ্ডছৰ মিনিং কেনেকুৱা হয় তেতিয়া ভাল ধৰণে বুজিলেহে আমি প্ৰ্যাকটিস পেপাৰছবোৰ কৰিব পাৰিম। ইজ নট ইট? সো এই ভিডিওটোৰ যোগেদি মই ডিটাৰমিনাৰ্ছৰ প্ৰিভিয়াছ এক্সাম মানে H.s.l.c প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনবোৰ মই আপোনালোকৰ আগত ডিসকাস কৰিম যাতে আপোনালোক সকলো ষ্টুডেন্টছৰ ভাল হয় যাতে সেই প্ৰ্যাকটিসখিনি আপুনি প্ৰিভিয়াছ কি হয় আমাৰ H.s.l.c প্ৰিভিয়াছ পেপাৰবোৰৰ পৰাই আমাৰ কমন কুৱেশ্যন আহে আমি সকলোৱে জানো। সো প্ৰিভিয়াছ কুৱেশ্যনছবোৰ যদি ফলো কৰা হয় তেতিয়া হলে আমাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট, খুব ভাল হয়, প্ৰফিটেবল হয় আমাৰ কাৰণে। সো মই ইয়াৰ্ছবোৰ এই মোৰ এইটো ভিডিওৰ যোগেদি কেইবছৰ মানৰ মই দিব বিচাৰিছো, 3-4 বছৰৰ মই দিব বিচাৰিছো আৰু তাৰ আগন্তুক ভিডিওবোৰত মই আৰু বাকিবোৰ মানে পেপাৰছবোৰ ডিসকাস কৰিম আৰু এইদৰে মই ইম্পৰ্টেন্ট টপিকবোৰ আপোনালোকৰ লগত ডিসকাস কৰিম। আৰু যদি ভিডিওটো চাই ভাল লাগে তেনেহলে প্লিজ লাইক, কমেন্ট, সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে ভিডিওটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব কাৰণ তেতিয়াহে মোৰ নতুন ভিডিওৰ নটিফিকেশনবোৰ আপোনালোকে ৰেগুলাৰলি পাই থাকিব। আৰু মোৰ সদায় চেষ্টা থাকিব যাতে মোৰ যিকন নলেজ আছে সেই নলেজকনে যাতে আনৰো অলপ মই হেল্প কৰিব পাৰো তাৰে মোৰ মেইন মটিভটো হেতুৱে হয়। আৰু আপোনালোকে লাইক, কমেন্ট, সাবস্ক্ৰাইব, শেয়াৰ কৰিলে কি হ'ব মই অলপ মোটিভেশন পাম যাতে আগন্তুক মই আপোনালোকক আৰু নতুন ভিডিও প্ৰভাইড কৰিব পাৰো। সো বেছি পলম নকৰি, বেছি কথা নাপাতি, বেছি পলম নকৰি ভিডিওটো আৰম্ভ কৰো আহক। So students, এতিয়া আমি ডিসকাস কৰিম about determiners। So determiners বোৰ কিছুমান ওয়াৰ্ডছ মই অলৰেডি ক'লো যে সেই ওয়াৰ্ডছখিনি few, a few, the few, little, a little, the little, much, many, more, হয় না? সো এই ওয়াৰ্ডছবোৰ কি হয়? ডিটাৰমিনাৰ্ছ হয়। সো এতিয়া আমি ফাৰ্স্ট জানিব লাগিব few আৰু littleৰ ডিফাৰেন্সটো কি? সো few মানেও কি? অলপ, আৰু little মানেও হৈছে অলপ, কম পৰিমাণ, হয় নাই? সো few আৰু littleৰ মাজত এতিয়া ডিফাৰেন্সটো কি হয়? আমি ক'ত few ব্যৱহাৰ কৰিব লাগিব আৰু ক'ত little ব্যৱহাৰ কৰিব লাগিব। সো fewটো চোৱা, fewটো হয় প্লুৰেল কাউন্টেবল নাউন যেটো আমি হিসাব কৰিব পাৰো। fewত আমি হিসাব কৰিব পাৰো কিন্তু littleটোত কোৱান্টিটি বুজায় য'ত আমি হিসাব কৰিব নোৱাৰো, কোৱান্টিটি বুজায়, এমাউন্টটো বুজায়। সো ফিউজত নাম্বাৰছ থাকে, বয়জ, গাৰ্লছ, ওকে, কাউজ যিবোৰ আমি কাউন্ট কৰিব পাৰো হেতু তোমাৰ প্লুৰেল হয় যেটো কাউন্ট কৰিব পাৰো দ্যাট ইজ কল্ড few। আৰু লিটল মিন্স কোৱান্টিটি যেনেকৈ ৱাটাৰ, মিল্ক। সো যিবোৰ আমি কোৱান্টিটিত আমি কাউন্ট কৰো সো হেতুক কয় তোমাৰ লিটল। সো এআই few আৰু littleৰ মাজৰ ডিফাৰেন্স হ'ল এইটোৱে, ওকে। সো এতিয়া few আৰু little গম পালো। এটা fewৰ মিনিংটো কি হয়? few means a hardly any, মানে একদম অলপ আৰু নথকাৰ সমান আৰু একদম অলপ যেটোক আমি নেগেটিভলি ইউজ কৰো, নথকাৰ নিচিনা আৰু। সো a few means what? some, অলপ আছে মানে দেই, পজিটিভ দেখাইছে। আৰু the few means not many but all there are, মানে একেবাৰে নথকা নিচিনা নহয় আৰু অলপ আছে আৰু, তো হেতুৱে বুজাইছে। সো few মানে একেবাৰে নথকা বুজাইছে, a few মানে অকমান থকাটো বুজাইছে, আৰু the few মানে অলপ আছে আৰু দেই, একে নথকা নিচিনা নহয়, নথকাতকৈ অলপ আছে। সো little, a little, the littleৰ মাজৰ ডিফাৰেন্সটো একেই। সো লিটলও সেই অলপে বুজায়, একো নথকাৰ যেটো কথা কৈছো একেবাৰে নথকাৰ নিচিনা বুজায়, a little অলপ বুজায়, some বুজায়,
পজিটিভ বুজায় আৰু দা লিটল মানে একেবাৰে নথকা নহয় আছে চ' দিছ ইজ দ্য মিনিং অফ লিটল এ লিটল এণ্ড দা লিটল নাও মাছ মেনি মোৰ তো ইয়াত লিখা নাই মই কিন্তু মাছ মানে কি তোমাৰ যিটো আমি হিচাপ কৰিব নোৱাৰোঁ অ'কে আৰু মেনিটোত আমি হিচাপ কৰিব পাৰোঁ মোৰটোত আমি তুলনা কৰিব পাৰোঁ চ' চম মিনছ অলপ এনি মিনছ গম পাইছাই যিকোনো এভৰি সকলোকে ইচ মিনছ হোৱাট ইচ তোমাৰ প্ৰত্যেকজন চ' ডেট ইজ দ্য মিনিং এতিয়া আমি ডিছকাছ কৰিম ডিটাৰমিনাৰ্ছৰ প্ৰিভিয়াছ পেপাৰ্ছবোৰ যিবোৰ H.s.l.c এক্সামিনেশ্যনৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ফাৰ্ষ্ট আমি ডিছকাছ কৰিম 2008 চনৰ H.s.l.c এক্সামৰ ডিটাৰমিনাৰ্ছৰ কুৱেশ্যনছসমূহ চ' প্ৰথমটো আছিলে মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি এ ফিউ টাৰ্ণ আপ অনলি এ ফিউ মানে বহুত গেষ্টক ইনভাইট কৰিছিলে কিন্তু এ ফিউ অলপ চম মানে দেই অলপহে আহিছিলে চ' দিছ ইজ দ্য ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট ইয়াত চোৱা এটা তোমালোকৰ পাজল হ'ব পাৰে যে প্ৰিভিয়াছ আৰ্টিকেলৰ ভিডিঅ'টোত কৈছিলে যে যদি ইউ প্ৰনাউন্সিয়েশ্যন কৰে তেতিয়াহ'লে এ ব্যৱহাৰ হয় তেন্তে ইয়াত দা কিয় ব্যৱহাৰ হ'ল এটা কুৱেশ্যন এৰাইজ হ'ব পাৰে সকলোৰে মনত চ' চোৱা দিছ ইজ দ্য ইউৰোপিয়ান লেডি পাৰ্টিকুলাৰ লেডিগৰাকীৰ কথা উল্লেখ কৰিছে নিৰ্দিষ্ট মানে পাৰ্টিকুলাৰ ইউৰোপিয়ান লেডিগৰাকীৰ কথা উল্লেখ কৰিছে গতিকেলৈ তাত দা ব্যৱহাৰ হ'ব এ ব্যৱহাৰ নহয় নেক্সট কৈছে আই কেনট গিভ ইউ এনি মানি মই তোমাক একো পইচা দিব নোৱাৰোঁ অ'কে চ' উই ফাউণ্ড দ্য হাউচ উইদাউট মাছ ডিফিকাল্টি তো ডিফিকাল্টিটো কি ডিফিকাল্টিটো আমি হিচাপ কৰিব পাৰোঁ নি কাউণ্ট কৰিব নোৱাৰোঁ চ' তাৰ আগত কি বহিলে মাছ শ্ৰীলংকা ইজ চৰি ইয়াত স্কিপ হৈ থাকিলে যে শ্ৰীলংকা ইজ কি হ'ব এইটো শ্ৰীলংকা ইজ এন আইলেণ্ড কাৰণ আইটো ভাৱেল হয় তাৰ আগত এন বহিব ইচ অফ দ্য বইজ ৱাজ ৰিৱাৰ্ডেড চ' প্ৰত্যেকজন ল'ৰা বুলি ক'লে আমি ইচ লিখিব লাগিব Now let's discuss about H.s.l.c 2009 question papers determiners questions. First one is he gave away the little money he had to the beggar. So yeah, da little bohile. Next, reading is a useful hobby. So useful, union, university abroad you ucharon korise. So tar agot ki hoise a bibohar hoise. Only a few of the candidates were suitable. So yat olop চমৰ মানে অলপ কৈছে একেবাৰে নথকা কথা নাই কোৱা আৰু বহুত থকা কথাও নাই কোৱা চ' অলপ বুলি কৈছে সেইকাৰণে এ ফিউ ব্যৱহাৰ হৈছে নম্বৰ 4 দে অন দ্য মেচ উইদাউট মাছ ডিফিকাল্টি ছেইম ডিফিকাল্টি আছে ত' তাৰ আগত মাছ ব্যৱহাৰ হৈছে ইচ অফ দ্য কম্পিটিটাৰ্ছ প্ৰত্যেকজন কম্পিটিটাৰ্ছৰ কথা কৈছে সেইকাৰণে তাত ইচ ব্যৱহাৰ হৈছে উইল গেট এ চাৰ্টিফিকেট আই ডোণ্ট একচেপ্ট এনি হেল্প ফ্ৰম দেম মই একো হেল্প নালাগে মোক তেওঁৰ পৰা Now see H.s.l.c 2010. My brother is an NCC cadet. So NCC cadet মই প্ৰায় পাইছোঁ যে NCCৰ আগত N বহে এই এক্সাম্পলটো খুবেই ইম্পৰ্টেণ্ট Number B, first read the few books you have with you. Many of the oranges were rotten. Okay, many হিচাপ কৰিব পাৰে orange গতিকেলৈ many. Socrates gave much useful advice. Much means what? Socrates যিবোৰ useful advice দিছে সেইবোৰ countable নহয়. Hurry up, we have only a little time left. The workers decided to form a union. A union চোৱা you pronunciation কৰিছে ন why you so তাৰ আগত a ব্যৱহাৰ হৈছে. Now H.s.l.c 2011. Number A question. The painter is a man of few words. Man of few words. That few লাগিছে অলপ মানে negative. একো কথাৰ মানুহ নহয়. Okay. So an honorary secretary gets no salary for holding the post. Yes, H-O. H-to ইয়াত silent হৈ আছে. H-to silent হৈ আছে আৰু pronunciation O পৰা কৰিছে. So তাৰ আগত N ব্যৱহাৰ হৈছে. Each of the candidates must produce his her আইডেণ্টি কাৰ্ড প্ৰত্যেকজন কেণ্ডিডেটে নিজৰ আইডেণ্টি কাৰ্ড দিব লাগিব চ' তাত ইচ ব্যৱহাৰ হৈছে ইণ্ডিয়া অন দ্য মেটছ উইথ এ লিটল বিট অফ লাক অলপ ভাগ্যৰ কাৰণে মানে অলপ মানে ভাগ্যৰ কাৰণে ইণ্ডিয়াই খেলখন জিকিছিলে ঠিক তেনেকৈ H.s.l.c 2012ৰ কুৱেশ্যনছ আছে ইয়াত Few men are free from faults. An hour has passed since he left us. Each of the students will be given a copy of the magazine.
প্লিজ গিভ মি দ্য লিটল মানি ইউ হেভ। চ' ইয়াৰ লগে লগে মোৰ ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। চ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আগন্তুক ভিডিঅ'ত নেক্সট ভিডিঅ'ত মই আপোনালোকক ইয়াৰ পিছৰ পেপাৰখিনি আপোনালোকৰ লগত ডিছকাছ কৰিম।